তাত বোলে ছোৱালী নম্বৰ বহুতো আছে। এই ভগৱানে মোক সকলোবোৰ দিলেও কিন্তু সেইটোহে নিদিলে, বেয়া নাপাবি দে। ঠিক আছে। মই কথা এটা ভাবিছোঁ। কি কথা কচোন? চব্জি ৰজা কোন? চব্জি ৰজা অঁ আলু। কেনেকৈ? আলু কিহত নিমিলে, সকলো লগতে মিলি যায় আলু। ল'ৰাহঁত কথা এটা অনুভৱ কৰোঁনে? কি কথা? মই মাজে মাজে ভাবোঁ বুজিছ, এই যে LP স্কুলত পঢ়িছিলোঁ অঁ সেই দিনবোৰে ভাল আছিল বুজিছনে। কিতাপ যাওক নাযাওক বেগত, কাঁহীখন মেইন আছিল। অঁ হয় হয়। ঐ ল'ৰা, গৰু এটা দেখিছ নেকি? হয় দেখিছোঁ। ক'ত দেখিছ কচোন? সেইটোৱে, কাৰণ মোৰ ঘৰত আৰু পৰিয়ালত সকলো মই গৰু বুলি মাতে, সেইকাৰণে মই গৰু। মই এৰাল দিয়া গৰুৰ কথাহে কৈছোঁ। गजब बेइज्जती है। এইখিনিতো কথা এটা ক'ম হা, পাহাৰ বগাই অহা কিমান কষ্ট হয়নে? অঁ পাহাৰ বগাই অহা যিমান কষ্ট, এজনী ছোৱালী পতাবলৈও সিমান কষ্ট হয়। ল'ৰা বহি আছ? অঁ বহি আছোঁ। কি ভাবিছিলোঁ কি হৈ গ'ল? কি ভাবিছিলোঁ? এই যোনজনী ভাল পাইছিলোঁ সেইজনী বেলেগে পলুৱাই লৈ গ'লো। কি বিজুলী! এই গৰমত তোৰ গাল ওলাইছে না, মানুহ থাকিব পৰা নাই। এই ৰচোন, মই কথা এটা ভাবিছোঁ। কি কথা ভাবিছোঁ? এই বিয়া আৰু পৰীক্ষা লোকৰ হ'লে ভাল লাগে, নিজৰ হ'লেহে বেন বাজেও। हाँ भाई कैसी लगी आगे स्वाद। ঐ শুনচোন, ছোৱালীবোৰ মেকআপ কৰি আহিলে বান্দৰী ফুলৰি যেন লাগে ন? এই মোৰ চকুত নেদেখে, কেলা যিদিনাখনে মেকআপ কৰিব সেইদিনাখন মই বেকআপ দি দিম। কি আছে? अबे साले तभी मेरा माफ करना वो লগত বহি আছে নেকি? অঁ বহি আছোঁ। ক'ৰ পৰা আহিলি? এই আহিলোঁ এফালে। কেলা মাজে মাজে ভাবোঁ বুজিছ, কি ভাব? এই সৰু কালটোৱে ভাল আছিল বুজিছনে। একো টেনশ্যন নাই, একো নাই। এতিয়া যিমানে ইমান ডাঙৰ হৈ আহিছোঁ, টেনশ্যনবিলাকো ইমান বাঢ়ি বাঢ়ি আহি আছে। কি কবি আৰু, দুখৰ বিলাক কেলা। আহিছা আহিছা তোলৈ বনত পৰি থাকে দে আহি যাও এক্টিং মত গৰমত নাহিল দে সাৰ বগাই আহিছো। এইখিনি মই কথা তই বোলে কওক দে মই বোলে ঢাকা পাই দিছো পৰীক্ষা নিজৰ বগাই আহিছো। এইখিনি মই কথা তই বোলে কওক দে মই বোলে ঢাকা পাই দিছো এইফালে হ'লে अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उसके साथ सूर्य नमस्कार करो या फिर अनुलोम विलोम, मुझे नहीं पता, बस क्लिक हो जाना चाहिए।